কয়াকচৰ এছএন মিছন ইনষ্টিটিউটে লাভ কৰিলে লিভিং ৰুৰেল ফাৰ্মাচী ইনষ্টিটিউট এৱাৰ্ড। বৰপেটা জিলাৰ কয়াকুছিস্থিত এছএন মিছন ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্সে এক গৌৰৱময় সফলতা অৰ্জন কৰিছে। এছ'চিয়েশ্যন অৱ ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট আছামৰ ARPৰ পৰা প্ৰতিষ্ঠানটোৱে লাভ কৰিছে লিডিং ৰুৰেল ফাৰ্মাচী ইনষ্টিটিউট এৱাৰ্ড 2023-24। গুৱাহাটীৰ দিছপুৰত অনুষ্ঠিত ARPৰ 10ম বাৰ্ষিক সন্মিলনত এই সন্মানীয় বঁটা প্ৰদান কৰা হয়। প্ৰতিষ্ঠানটোৱে নামনি অসমৰ দুৰ্গম অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক উচ্চমানৰ ফাৰ্মাচী শিক্ষা প্ৰদানৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে এই সন্মান লাভ কৰিছে। প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক ডক্টৰ আব্দুল কুদ্দুছ সিকদাৰে কয়, এই স্বীকৃতিয়ে আমাক আৰু অধিক উৎসাহেৰে কাম কৰাৰ প্ৰেৰণা যোগাব। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ময়ূৰ বৰাই ARPৰ ফাৰ্মা টাইম নামৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে। ইয়াৰ লগতে উপস্থিত থাকে JMCHৰ ফাৰ্মাচী ইনষ্টিটিউটৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক যুৱৰাজ সিংঘা সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। এই সফলতাই প্ৰতিষ্ঠানটোৰ লগতে সমগ্ৰ কয়াকুছি অঞ্চলত আনন্দৰ লহৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে অসম চৰকাৰ আৰু ভাৰতীয় ফাৰ্মাচী কাউন্সিলৰ অনুমোদনপ্ৰাপ্ত এই প্ৰতিষ্ঠানটোৱে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত ডিফ্ৰাম আৰু বিফ্ৰাম পাঠ্যক্ৰম চলাই আহিছে। বিগত কেইবছৰ ধৰি প্ৰতিষ্ঠানটোৱে নামনি অসমৰ স্বাস্থ্য খণ্ডৰ উন্নয়নত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। ARPৰ এই স্বীকৃতিয়ে প্ৰতিষ্ঠানটোক আৰু অধিক উন্নত সেৱা আগবঢ়োৱাৰ দিশত অনুপ্ৰাণিত কৰিব বুলি আশা কৰা হৈছে। কয়াকুছিৰ পৰা উপেন দাসৰ ৰিপৰ্ট, TV লাইভ নিউজ। আজি গুৱাহাটীৰ জনতা ভৱনৰ সন্মুখত PWD কনভেনশ্যন এণ্ড ট্ৰেইনিং হলত আৰপাৰ পৰা এছএন মিছন ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্স আমাৰ কয়াকুছি বৰপেটাৰ এই অনুষ্ঠানটোত লিডিং ৰুৰেল ফাৰ্মাচী ইনষ্টিটিউশ্যন এৱাৰ্ড যি প্ৰদান কৰিলে, এই এৱাৰ্ড গ্ৰহণ কৰি সঁচাকৈ আপ্লুত হৈছোঁ। আৰু এই জগতে আমাৰ এছএন মিছন ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্স কয়াকুছিৰ আমাৰ ছাত্ৰ ছাত্ৰী, শিক্ষাগুৰুসকল আৰু মেনেজমেণ্টৰ পৰা আৰপাৰসমূহ বিষয়ববীয়াসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। এই বঁটাই আমাৰ এছএন মিছন ইনষ্টিটিউটৰ আমাৰ কৰ্মকৰ্তাসকলক আৰু দুগুণ উৎসাহেৰে কাম কৰাৰ কাৰণে প্ৰেৰণা যোগাব। আৰু আগন্তুক দিনত আমি অধিক উৎসাহ উদ্দীপনাৰে আমি কাম কৰি যাম বুলি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ। এখন কোৱালিটি এডুকেশ্যন আমি যাতে প্ৰভাইড কৰিব পাৰোঁ, আমাৰ অনুষ্ঠানটো অসম চৰকাৰ আৰু PCR এপ্ৰুভ আৰু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনত ডিপ্ল'মা ইন এণ্ড বি ফাৰ্মাচী কোৰ্চ আমি এতিয়া চলাই আছোঁ। আগন্তুক দিনত আৰু কিছু কোৰ্চ যাতে আমি সেই অঞ্চলবাসী ৰাইজৰ কাৰণে বা নামনি অসমৰ অন্যতম এখন আগশাৰী শিক্ষানুষ্ঠানলৈ যাতে পৰিণত কৰিব পাৰি, সেইখিনি আশা ৰাখি মই সকলোৰে মৰম আৰু সকলোৰে আশীৰ্বাদ বিচাৰি মই আৰপাৰসমূহ বিষয়ববীয়াসকলক, উদ্যোক্তাসকলক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। মই আৰপাৰ যিখন 10ম বাৰ্ষিক সন্মিলন এছ'চিয়েশ্যন অৱ ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট অৱ আছাম, তাৰ 10ম সন্মিলনলৈ আহি ভাল পালোঁ। এখন তেওঁলোকে সুন্দৰ আলোচনী উলিয়াইছে আৰু এই ফাৰ্মাচিষ্টসকলৰ মানে পঞ্জীভুক্ত ফাৰ্মাচিষ্টসকলৰ যিবোৰ জীৱনৰ তেওঁলোকৰ বহু আশা প্ৰত্যাশাৰ লগতে তেওঁলোকে কাম কৰাৰ ক্ষেত্ৰত বহু সমস্যা আছে, প্ৰত্যাহ্বান আছে আৰু চৰকাৰে কৰিব লগা বিভিন্নবোৰ বিষয়ত আচলতে সোমাবলগীয়া কথা আছে, কিন্তু সেইবোৰ কথা এতিয়াও সম্পূৰ্ণভাৱে আৰু অৰ্থপূৰ্ণভাৱে আচলতে সমাধান সূত্ৰবোৰ আমি বিচাৰি পোৱা নাই। মই তেওঁলোকৰ লগত আজি কথা বতৰা পাতোতে অনানুষ্ঠানিকভাৱে মই গম পালোঁ তেওঁলোকৰ পঞ্জীকৰণৰ ক্ষেত্ৰত, ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত বহুতবোৰ ইছ্যু আছে। মই চৰকাৰক আহ্বান জনাইছোঁ, চৰকাৰৰ সংশ্লিষ্ট বিভাগে তেখেতসকলৰ ৰেজিষ্ট্ৰেশ্যন সম্পৰ্কীয় যিখিনি কথা বতৰা আছে সেইখিনি কথা বতৰা নিয়াৰিকৈ যদি তেওঁলোকে সম্পাদন কৰে আৰু নিয়াৰিকৈ যদি সমাধান সূত্ৰ এটা উলিয়ায়, তেতিয়াহ'লে মই ভাবোঁ অসমৰ আমাৰ যিটো নিবনুৱা সমস্যাৰ ক্ষেত্ৰতো নতুন এচাম যুৱক যুৱতী এইটো বৃত্তিৰ প্ৰতি আগ্ৰহান্বিত হ'ব আৰু তেওঁলোক ওলাই আহিব। সঁচাকৈ আজি আমি আনন্দিত হৈছোঁ। আজি আমি এছ'চিয়েশ্যন অৱ ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট অসমে 10ম বাৰ্ষিক এটা অধিৱেশন অনুষ্ঠিত কৰিছোঁ এই PWD কনভেনশ্যন চেণ্টাৰত। এই অনুষ্ঠানত আমি পোনপ্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ লগতে আমাৰ অসমৰ ভিতৰতো পোনপ্ৰথমবাৰৰ বাবে আমি ফাৰ্মাচী শিক্ষাৰ ক্ষেত্ৰত হওক বা আপোনাৰ কাৰিকৰী দিশৰ ক্ষেত্ৰত হওক, লগতে ৰিচাৰ্চৰ ক্ষেত্ৰত হওক, এই সকলো ক্ষেত্ৰতে বিভিন্ন বৰঙণি আগবঢ়োৱা যিখিনি অনুষ্ঠান আছে, লগতে ব্যক্তি আছে, সকলোলৈ আমি সন্মানস্বৰূপে বঁটা প্ৰদান কৰিছোঁ। এই বঁটা প্ৰদান অনুষ্ঠানত আছে বঁটা প্ৰদান অনুষ্ঠান তাতে অসমৰ সমূহ ফাৰ্মাচী ইনষ্টিটিউশ্যনৰ লগতে
সকলো ক্ষেত্ৰৰ ফাৰ্মাচিষ্ট আহি যোগদান কৰিছে সকলোকে ধন্যবাদ জনাইছোঁ আৰু লগতে ধন্যবাদ জনাইছোঁ আমাৰ ডক্টৰ A.K. সিকদাৰ ছাৰক তেখেতে বৰপেটাৰ দৰে এটা অঞ্চলত যি এটা অনুষ্ঠান গঢ় দি উঠিছে সেই অনুষ্ঠানটোৱে সঁচাকৈ আশা ৰাখিছোঁ অসমৰ লগতে ভাৰতবৰ্ষতো সেই অনুষ্ঠানৰ এটা সফলতা লাভ কৰিব